ওম শান্তি। আকৌ একবাৰ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। এয়া চাওকচোন, কেৰাহীটো গৰম কৰি লৈছোঁ। ইয়াতে আদা ৰুকি দিছোঁ। অমিতাৰ খাৰৰ জিৰ' অইল ৰেচিপি। আপোনালোকে চাওক, ইয়াতে সৰিয়হ দিছোঁ পূৰণ। সৰিয়হ যিহেতুকে খাৰত বিশেষকৈ সৰিয়হ আৰু আদা দিব লাগে আৰম্ভণিৰ সময়তে, তেতিয়া সোৱাদ হয়। আৰু আপোনালোকৰ যি ইচ্ছা দিব পাৰে, কিন্তু মই সৰিয়হ আৰু আদা দিছোঁ। আমি যিহেতুকে মই চেষ্টা কৰোঁ বিনা তেলতেই বনাবলৈ। দালি, পনীৰ চব্জি, মিক্স চব্জি, চয়াবিন চব্জি আৰু কিছুমান ভাজিও আছে, যিটো মই বিনা অইলত বনাবৰ কাৰণে ট্ৰাই কৰোঁ। তো আপোনালোকক যদি কিবা ৰেচিপি লাগে বিনা অইলৰ, আপোনালোকে জনাব। এনেই খাৰতটো অলপ জলকীয়া দিলে ভাল লাগে বাৰু, কেঁচা জলকীয়া মই 2টা দি দিছোঁ। জ্বলা হ'লে অলপ ভাল লাগে, আৰু আপোনালোকে যদি জ্বলা নাখায় ইয়াক স্কিপ কৰিব। এয়া চাওকচোন, যিমানখিনিলৈকে ফুটি আছে, কাৰণ তেল নাই যিহেতুকে ইয়াক এনেকেই সিজাব লাগিব। তাৰপাছত মই অমিতাখিনি ঢালি দিম। আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে জনাব, আপোনালোকে ঘৰত বনাই খাব। যিহেতুকে তেল খোৱাটো আমাৰ শৰীৰৰ কাৰণে হানিকাৰক হয়, তেল নোহোৱাকেই মই বনাব চেষ্টা কৰোঁ। আপোনালোকেও ঘৰত বনাই খাব। আপোনালোকে সদায় হেল্ডি হৈ থাকিব, নিৰোগী হৈ থাকিব। এয়া অমিতাখিনি ঢালি দিলোঁ। তাত অমিতাখিনি সিজিবৰ কাৰণে অলপমান নিমখ দিম। আৰু খাৰ অকণমান দিছিলোঁ বাৰু মই আপোনালোকক দেখাব নহ'ল, যিহেতুকে মই আৰু বেলেগ সেৱাতো অলপ ব্যস্ত আছিলোঁ। তাৰ বাবে আপোনালোকক মই ক্ষমা বিচাৰিছোঁ। নেক্সট টাইম গোটেইখিনি দেখাব চেষ্টা কৰিম। খালি খাৰ ঢালাটোৱেই অলপ ৰৈ গ'ল। তাৰপাছত পানী দিলোঁ। পানীত সিজিব, অলপ ভাজি পানী ঢালি দিলোঁ। এতিয়া পানীত সিজিব। সিজাৰ পাছত এয়া ফাইনেল হৈ গ'ল আমাৰ ৰেচিপি, অমিতাৰ খাৰৰ ৰেচিপি। আপোনালোকে ঘৰত বনাই খাব। কেনেকুৱা লাগে মোক ক'ব। অলপ টেষ্টটো অলপ ইফাল সিফাল 1% হ'ব পাৰে, কিন্তু শৰীৰৰ কাৰণে হেল্ডি। থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে। ধন্যবাদ।